আহিলা আকৌ দেই সঁচাকৈ বহুত ভাল লাগিলে ভন্টি কি হ'ল ক পিন্ধা নাই ফুলি লাগিছে তোমাক বুলি মাৰ নাম্বাৰটো দিবা নেকি কৈ দিম যোৱাই হ'ম বুলি একে চেনেল চাই তিনিটা বিহু দেখি যাবি ল'ৰা আকৌ চালা তোক বৰ জেগাত দি দিলে সেই মোক নাই কোৱা তোক ক'লে চাহ ভাই তোক কৈছে নাই মোক নাই কোৱা ছোৱালী এতিয়া বাকী ৰাইজৰ খবৰ কি তহঁতক কিয় লাগে তহঁতে থিটিঙালি মাৰি ফুৰ বুলি বেলেগত থিটিঙালি মাৰি ফুৰিব নি মাথাটো গৰম কৰি নলবি আকৌ ল'ৰা ছোৱালী এহেঁতৰ লগত লাগি আৰু লাভ নাই ভাই তাই আৰু মোৰ কথাটো ঘৰত কেনেকে কম আৰু এই ভাই আমি আছো নহয় টেনচন লৈছ কেলে এই ভাই চা তই চিন্তা নকৰিবি আমি আছো নহয় কেনেকে চেটেলমেণ্ট কৰি দিব লাগে আমি কৈ দিম দে বাৰু তই থাক এতিয়া আমি যাওঁ বাৰু ঠিক আছে হয় তই ঠিকেই কৰিছ তই এতিয়া যা কাইলৈ আকৌ লগ পাম হ'ব দে যা ছোৱালী ছোৱালী ক'ত গৈছিলি তই নিকাৰ লগত টাউনৰ পৰা আহিলোগে ছোৱালী শুনচোন কি ক আজি পাছবেলা পথাৰৰ ওচৰলৈ আহিবিচোন কথা কেইটামান আছে হ'ব বাৰু খালি মই দেৰি কৰিব নোৱাৰো তই সোনকালে আহিবি আকৌ হ'ব যা এতিয়া আকৌ ইয়াত কোনোবাই দেখিলে কথাটো বেয়া হ'ব এই পাহিয়ে বেলেগলে ভয় কৰা ছোৱালী নহয় আকৌ বাৰু দেখা আছে সেইটো কাৰণে ঘৰত আজিলৈকে আমাৰ কথাটো ক'ব পৰা নাই হ'ব দে মই এতিয়া যাওঁ যি ক'বলগীয়া আছে পিছত কবি ঠিক আছে যা তেন্তে কিন্তু সোনকালে আহিবি হ'ব কি হ'ল ক মা মই চৈনিকা ঘৰৰ পৰা আহোঁগে যা সোনকালে আহিবি হ'ব ভাই যা ঠিক আছে তই ইমান দেৰি কৰিলি তোৰ ৰৌৰে মোৰ আমনি লাগি গ'ল হ'ব দে তই মোৰ কাৰণে অকণমান দেৰি ৰ'ব নোৱাৰ নি তোৰ কাৰণে মই চিৰজীৱন ৰ'ব পাৰিম কিন্তু কেতিয়াবা ভয় লাগে জান তই মোৰ পৰা বহুত দূৰলৈ আঁতৰি যাওঁ বুলি চা ছোৱালী তই আজে বাজে কথা নকবি মই নিজে কিবা এটা কৰিব পাৰিলে তোক নিজৰ কৰি ল'ম নহয় হ'ব দে তেন্তে তই কেলে মাতিছিলি সেইটো ক আৰু কম অলপ বহি লওঁ চা ছোৱালী মই কাম এটাত কেইদিনমানৰ কাৰণে বাহিৰলৈ যাব লাগিব আৰু তাত কিমান দিন থাকিব লাগিব মই নিজেও নাজানো আৰু তাত যদি মই সফল হৈ আহিব পাৰোঁ তেতিয়া তোৰে মই আধৰুৱা সপোনটো পূৰণ হ'ব চাগে হ'ব যাই দিয়া তই ইয়াত আকৌ দেৰি কৰি থাকিলে মাৰে ঘৰত গালি দিব হ'ব মই যাওঁ তেন্তে তই ভালকে যাবি খালি বেলেগ ছোৱালী নাচাবি আকৌ হ'ব গোসানী নাচাওঁ
পাহি পাহি কি হ'ল সোনকালে ক মা আহিলে মোক নহ'লে থব ঐ সি আহিলে নহয় এপাক গৈ আহিবিগে মাতিছে অ' পাহি সেইদিনাৰ কথাটোলৈ বেয়া নাপাবা মই আকৌ গম পোৱা নাছিলোঁ মানে হয় নে ৰাজৰ প্ৰিয়তমা বুলি হ'ব মই যাম বাৰু তহঁতি এতিয়া যা মায়ে দেখিলে মোক থলে আৰু হ'ব হ'ব দে এইবাৰ লাইট পথাৰৰ চাউল বাবা ঘৰৰ ছাগলী খানা এটা চাগে ভালকে হ'ব দিনো সি চাকৰিটো পালেই তোমালোকৰ ঘৰততো মানিবই কথা নে কি কয় ভাই এই মজা খানা হ'বই এইবাৰ খানা দিব লাগিব দিবই লাগিব খানা মই এতিয়া যা মায়ে মোক দেখি থৈ পেলাব হ'ব যা মা মই দোকানৰ পৰা আহোঁগে হ'ব বাবা মই তাই আছিব আহোঁগে তাই মাতিছিলে মোক নালাগে নেকি যাব শুন মোৰ মনটো বৰ ভাল লগা নাই দেখোন একো নহয় মই যাম আৰু আহিম নালাগে অ' ফোন যাওঁ মই যাম আৰু আহিমেই এতিয়া যা বাৰু সোনকালে আহিবি দেই অঁ ঠিক আছে দেৰি নকৰিবি দেই শুন ঠিক আছে। ভালকে যাবি ভালকে আহিবি দেই ঠিক আছে তুমি থাকা দেই অ' ময়ো ভাত ৰান্ধো কোনজনী ঘৈণীৰক চাই আছ ইছ ৰাম ৰাম তোৰ বাহিৰেনো বাৰু মোৰ কোন আছে আৰু চাবলৈ বাৰু দে মোবাইলটো দে ল বাৰু বাহিৰৰ পৰা তই মোলৈ কি আনিলি দে আকৌ হাতখন দে চকুটো মোৰ মই যদি তোৰ পৰা কেতিয়াবা আঁতৰি যাওঁ তেতিয়া এই আঙুঠিটোৱে তোৰ দুখৰ সমাপ্তি হ'ব চা ল'ৰা মুখত যি আহে তাকে নকবি তোৰ অবিহনে পাহি জীৱ নাধৰুৱা আমাৰ দেখোন কথনীয়ে ওলাই গ'ল ইমান দেৰি অহা নাই ক'লে গ'লগে বাৰু আমাৰ এইবাৰ ক'লে গ'লগে বাৰু এইবাৰ অ' ধুন মহাৰাণী কওক কিয়নো মিছাতে গলাটো ফালি আছে যা বাই অথনিয়ে ঘৰত নাই পেঙাটি কৰি নাথাকিবি বাই ক'বলৈ গ'ল বিচাৰি আনগে যা হ'ব মই যাওঁ বাঘ মই পথাৰ ওচৰত ল'ৰা এটাৰ লগত বহি থকা দেখিছো তই সোনকালে যাচোন ক'ত আছে পথাৰ ওচৰত আছে ল'ৰা এটাৰ লগত বহি ক'ৰ ল'ৰা লগত আছে নাজানো তই চাহকে যা ফাইভ উইকেট যোৱাদি ক'ত যায়গে হয় তহঁতলৈ যাওঁ যাবি নেকি তই অলৰেডি গৈ আহিলো লগ পাম তেতিয়া দিয়ক দেই অ' ভাই তুই ইমান স্পীডত গ'ল যে ফাইভ উইকেট যোৱা দি কেছটো কি বাৰু ধৰিব পাৰিছ নে অকণমান ঐ ৰাজ ৰাজ ৰাজ
তোৰ নিচিনা বেকাৰ ল'ৰাটোলৈ মোৰ ছোৱালী দিম বুলি তই সপোনতো নাভাবিবি। ৰ'বচোন খুৰী, আপুনি বেকাৰ বুলি কোৱা আগত বহুবাৰ ভাবি চাব লাগিছিল। গাঁৱৰ এই বেকাৰকেইটা নোহোৱাহেঁতেন উকা পথাৰখন সেউজীয়া নহ'লহেঁতেন আৰু সেই মৃতকৰ ৰঙা জুইকুৰা নজ্বলিলহেঁতেন। সেইটো কাৰণে খুৰী, কাৰোবাক কথা কোৱাৰ আগত বহুবাৰ ভাবি চাব। তহঁতৰ মই লেকচাৰ শুনিবলৈ ইয়ালৈ অহা নাই। তোক মই চাই ল'ম। কেনেকুৱা কোৱা? এই নাই এনেই অকণ ওলাই আহোঁ, কিন্তু মনটো ভাল লগা নাই। আজিকালি বোলে তোৰ খবৰ খাতি বহুত ভাল শুনিছোঁ। এই কিনো ভাল আৰু। বাৰু এক ছেকেণ্ড আছোঁ। এই দৰদাক কি কৰিছ ভাবিব? কি কৰিলোঁ মই তোমাক? is either switched off or not reachable at the ঐ মিনা, মিনা, উঠছোন। বাহিৰত কিবা এটা হৈছে। ইমান দিনৰ মূৰত শান্তিকে শুবলৈ পাইছোঁ, শুবলৈ দে নাই, কিমান শান্তি। উঠ হৈ এডাল, বাহিৰত গোটেই চিঞৰ বাখৰ লাগিছে, ৰাজেও ফোন ৰিচিভ কৰা নাই। উঠ বল, আহা কৈ এডাল। এতিয়াও চিনি নাপালি মৃণালক? চাই থাক কি হৈ আছে। মৃণালৰ যিটো বস্তু ভাল লাগে বেলেগৰ কেতিয়াও হ'ব নোৱাৰে। পাহি অ পাহি, পাহি অ পাহি। সোণালীকা তই কিমান আৰু এনেকৈ থাকিবি? হৈ যোৱা কথাবোৰ পাহৰি যা, নিজকে সলনি কৰ। কেনেকৈ পাহৰা তাৰ স্মৃতিবোৰ মোৰ এতিয়াও বুকুত বাঢ়ি থাকে।
তাৰ আৰু মোৰ সপোনবোৰ সদায় আধৰুৱা হৈয়ে ৰ'ল। মই জানো তই তাক কিমান ভাল পাইছিলি, কিন্তু হৈ যোৱা কথাবোৰ পাহৰি যা, নিজকে সলনি কৰ। এনেকৈ থাকিবি সদায়। এতিয়াহে ভাল লাগিছে। হ'ব দে, মই এতিয়া যাওঁ। হ'ব যা। হেই ৰ'বা কেঁচা কলিজা, ক'ত যোৱা? ৰাজটো গ'লেই, তাৰ আধৰুৱা সপোনবোৰ ময়ে পূৰণ কৰিম। এবাৰ মোৰ লগত আহিছো আৰু। লাজ লগা নাই এনেকুৱা কথা ক'ব। ৰাজৰ ছবি আজিও মোৰ অন্তৰত ভাঙি আছে। তোৰ নিচিনা বন্ধু থকাতকৈ নথকাই ভাল। তই মোক চৰটো মাৰি ভাল নকৰিলি পাই। তইতো ভালদৰে জানো তোৰ ৰাজক মই কিদৰে কাটিয়াই দিছিলোঁ। আৰু তোক আজি কোনে ঐ মীনা, ৰ। মীনাল, তোৰ কথা মই চব শুনি আছিলোঁ। ইমান দিনে মই তোক গাখীৰ খুৱাই সাপ পুহি আছিলোঁ। তোক মই আজি পাহি কচোন। তোক মই কথা এটা সুধো। সুধ। ৰাজটো তোৰ ভাল বন্ধু আছিলে? সি মোৰ বহুত ভাল প্ৰকৃত বন্ধু আছিলে। মিছাতেনো তাৰ কথা কৈ কিয় মোৰ মনটো বেয়া লগাইছ? নহয়, তালে মোৰ আজি বহুত মনত পৰিছে। তাৰ মোৰ সপোনবোৰ আধৰুৱা হৈ ৰ'ল। বাৰু তই মোক কি বুলি ভাব? কি? এইটো আকৌ কি কথা ক'লি তই? চা, তোক মই ভাল বান্ধৱী বুলি ভাবোঁ। কিন্তু সি তোৰ ভাল বন্ধু নাছিল জানো? তাৰ সপোনবোৰ তীৰ্থকলত পূৰ্ণ কৰা দায়িত্ব তোৰেই। তই মোক আঁকোৱালি ল'ব পাৰিবিনে? নোৱাৰিম পাহি। তই এইবোৰ কি কথা কৈছ? তাৰ আত্মাই কেতিয়াও শান্তি নাপাব। নহয়, সিটো তেতিয়াই ক্ষমা নকৰিব এই পাহি আধৰুৱা সপোনবোৰ তই পূৰণ নকৰিলে। ঠিকেই কৈছ। বাৰু ব'ল এতিয়া ঘৰলৈকে যাওঁ, মাহঁতেও চিন্তা কৰি থাকিব। বাৰু আমি যাওঁ ব'ল। তাৰ আৰু মই আধৰুৱা সপোনবোৰ তয়ে পূৰণ কৰিবি।